বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আপুনি নিজৰ নামটো সূৰ্যলৈ প্ৰেৰণ কৰিব বিচাৰে নেকি যদি বিচাৰে তেন্তে আপোনাৰ বাবে সুযোগ আনি দিছে নাছাই কেনেকৈ সূৰ্যলৈ পঠিয়াব নিজৰ নাম চাওক এই প্ৰতিবেদনত সূৰ্য অভিমুখে নাছাৰ ঐতিহাসিক অভিযান পূৰ্ণগতিত চলিছে পাৰ্কাৰ সোলাৰ প্ৰব অভিযান সূৰ্য পৃষ্ঠৰ 6 নিযুত কিলোমিটাৰ আঁতৰেৰে চলিব অভিযান অহা জুলাই আগষ্টত মাৰ্কিন মহাকাশ গৱেষণা সংস্থাই সূৰ্যলৈ প্ৰেৰণ কৰিব ৰবট অভিযান সূৰ্যৰ পৰা নিৰ্গত তাপ আৰু শক্তিৰ ৰহস্য অধ্যয়ন কৰিব নাছাৰ এখন মহাকাশযানে সৌৰ বতাহ আৰু সৌৰ কণিকাৰ বিষয়েও এই যানখনে চলাব গুৰুত্বপূৰ্ণ অধ্যয়ন নাছাৰ যানখনে লৈ যাব পৃথিৱীবাসীৰ নাম আপুনিও প্ৰেৰণ কৰিব পাৰিব আপোনাৰ নাম লগ অন কৰক go.nasa.gov/hotticket সূৰ্য অভিযানৰ অংশীদাৰ হোৱাৰ সুযোগ পৃথিৱীবাসীৰ আপোনাৰ নাম থাকিব পাৰ্কাৰ সোলাৰ প্ৰব সংস্থাপিত এখন মাইক্ৰচিপত ইতিমধ্যে এই অভিযানত নাম অন্তৰ্ভুক্তিৰ সময় বান্ধি দিছে মাৰ্কিন মহাকাশ গৱেষণা সংস্থাই 27 এপ্ৰিল পৰ্যন্ত গ্ৰহণ কৰা হ'ব নাম অন্তৰ্ভুক্তিৰ আবেদন